Hello everyone, welcome back to my YouTube shorts. আজি ভাবিছো যে এটা কৰ্ণাটকাৰ ট্ৰেডিশনাল ড্ৰেছ পিন্ধো হাৰিখন এইখন হল হাৰিখন এইখন কেমা পিন্ধিম মা আহিলে পিন্ধিব এইটো পিন্ধিম আৰু এতিয়া মোক হাৰিখন পিন্ধাবলৈ মা আহিব মই নিজে নাজানো পিন্ধাইবহি এতিয়া লিটাৰেলি 8:35 হৈছে মই শুই উঠি গা চা ধুইয়ে ভিডিঅ' বনাবলৈ লৈছোঁ কাৰণ যিহে গৰম এইখন কেনে এনেকুৱা হ'ল ঠিক কৰিলে তো ভাই পিনে ধুনীয়া লাগে আৰু এইটো পিন্ধি নে এইটো কি হ'ব লাগে সেইটো মানে এনেকুৱা কেনে দাম খাই আছে দামে কেনেকৈ থাকিব আৰু তেনেকৈ থাকিব কেনেকৈ লাগিছে বাৰু এইটো এনেকুৱা কৰি দিয়া আমাৰ এই হেৰিটো পিন্ধাই থৈ যোৱা জুৱেলাৰীটো এইটো হ'ল টেম্পল জুৱেলাৰী কি জুৱেলাৰীটোৰ ভিতৰত ঠিক আছে হা অঁ ঠিকে আছে এইযোৰ হ'ল ঝুমকাযোৰ এইডাল কামাৰবান্ধ ল'ম এইযোৰ হ'ল খাৰুযোৰ মোৰ ইয়াতে অপশ্যন আছিলে ব্লাউজৰ চাৰিটা মানে ৰেড ব্লু ব্লু নহয় ৰেড ব্লেক তাৰপিছত গল্ডেন আৰু হোৱাইট খালি মই এইটো চুজ কৰিলোঁ কণ্ট্ৰাষ্টত যাব মোৰ শাড়ীটো অঁ শাড়ীখন পিন্ধি হৈ গ'ল এতিয়া অলপ ইমান গৰমত যে মই মেকআপ কৰিব নোৱাৰোঁ অলপ আইলাইনাৰ আৰু ফুটটো দেখাম মই লৈ লওঁ ডান মেকআপ অলমষ্ট ডান এতিয়া মই বস্তু এটা দেখাম দেই মোৰ ওচৰত আছিলে হোৱাইট কাজল এটা সেইটো দি ল'ম A few moments later. মই নাজানো এইটো এনেকৈ বনাই নবনাই কিন্তু এইটো পাৰফেক্ট নহয় হয় এইটো ঠিক আছে এতিয়া মই চুলিখিনি কিবা এটা কৰি লওঁ তেনে দেখাই আছোঁ একো কৰিবলৈ মন নগ'ল চুলিখিনি জাষ্ট এনেকৈ বান্ধি পেলাই এই ফুলটা আছিলে সেইটো মাৰি দিলোঁ এইটো মোৰ ফাইনেল লুক